বকৰি ঈদত কেইটামান বিশেষ কাম আপুনি কৰিব নালাগিব কোনো পধ্যে নকৰিব এই কাম নহলে কিন্তু বিপদ আছে আপুনি জেল পৰ্যন্ত যাব লাগিব পাৰে এই মুহূৰ্তত ইসলামিক সেন্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ এডভাইজাৰী প্ৰকাশ কৰা হৈছে আৰু এই এডভাইজাৰীত উল্লেখ কৰা হৈছে যে কি কাম কৰিব নোৱাৰিব আপুনি মোবাইল ফোনটো থাকিল বুলি আপুনি কেইখনমান বিশেষ ফটো আপুনি ল'ব নোৱাৰিব কিছুমান ভিডিঅ' আপুনি ল'ব নোৱাৰিব আৰু সোশ্যাল মিডিয়াত দিব নোৱাৰিব কুৰবানীৰ বিশেষ যিবোৰ নিয়ম সেই নিয়মবোৰৰ বিষয়ে আপুনি ফেসবুকত পোষ্ট কৰিব নোৱাৰিব এই মুহূৰ্তত বিশেষ নিয়ম বান্ধি দিয়া হৈছে কি কৰিব লাগিব বকৰি ঈদত এই মুহূৰ্তত আহি গল জৰুৰী নিৰ্দেশনা 20 কোটি মুছলমানৰ বাবে আহি গল বিশেষ নিৰ্দেশনা আপোনাৰ হাততো যদি মোবাইল ফোন আছে বকৰি ঈদত আপুনি সাৱধান হৈ যাওক কাৰণ বকৰি ঈদত আপোনাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব চৰকাৰৰ নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা প্ৰশাসনে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নিয়ম নামানিলে লোৱা হ'ব ব্যৱস্থা কুরবানির কোনো ফটো ভিডিও আপনি দিব নোৱাৰিব ফেসবুক ইনস্টাগ্রাম ইত্যাদি জেল পর্যন্ত যাব লাগিব আপনি নিয়ম নামানিলে জেল যাব লাগিব যে সকলোকে ফেসবুক ইনস্টাগ্রামত এনে ধৰণৰ ফটো ভিডিও দি দিয়ে বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ এই জৰুৰী নিৰ্দেশনা হৈছে কঠোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে এই মুহূৰ্তত ইসলামিক সেন্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা এডভাইজাৰী প্ৰকাশ কৰা হৈছে এই এডভাইজাৰীত স্পষ্টকৈ উল্লেখ কৰা হৈছে ফেসবুক ইনস্টাগ্রাম ব্যৱহাৰকাৰীয়ে যাতে এনে ধৰণৰ ফটো ভিডিও নিদিয়ে দাৰুল উলুম দেবেন্তে ইতিমধ্যে উল্লেখ কৰিছে এই নিৰ্দেশনাসমূহৰ বিৰুদ্ধে আপোনাৰ হাতত যদি মোবাইল ফোন আছে বকৰি ঈদত কুরবানিৰ ফটো ভিডিও নিদিব এই বছৰ ঈদুল আজহাৰ নামাজ 7 জুনত আদায় কৰা হ'ব বুলি কোৱা হৈছে আৰু ইয়াৰ পিছতে কুরবানিৰ নিয়মবোৰ কৰা হ'ব কুরবানিৰ বাবে যিবোৰ নীতি নিয়ম থাকে সেইবোৰ নীতি নিয়ম কৰিব মুছলিম ধৰ্মাৱলম্বী যিসকল মুছলিম লোক আছে যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে আৰু 7 জুনৰ পৰা দেশজুৰি ঈদুল আজহা উদযাপন কৰিবলৈ সমগ্ৰ দেশবাসী এতিয়া প্ৰস্তুতি চলাইছে প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত কিন্তু কথাটো হ'ল সকলোৱে ভালদৰে সুচাৰুৰূপে নিয়মবোৰ কৰক নিয়ম অমান্য নকৰিব কেনেকৈ পালন কৰিব বকৰি ঈদ তাৰ বাবে আহি গ'ল বিশেষ বাৰ্তা ইসলামিক সেন্টাৰ অফ ইণ্ডিয়াৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ এডভাইজাৰী এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে এডভাইজাৰীত উল্লেখ কৰা হৈছে যে বকৰি ঈদৰ কুৰবানীৰ নিয়মবোৰ কাকো নেদেখুৱাব এই এডভাইজাৰী মৌলানা খালিদ ৰছিদ ফৰাংগী মহালিৰ দ্বাৰা প্ৰকাশ কৰা হৈছে কুৰবানী কেৱল নিৰ্ধাৰিত স্থানতহে কৰিব লাগিব কেইটামান স্থান নিৰ্ধাৰণ কৰি দিয়া হ'ব সেই স্থানতহে আপুনি কুৰবানী কৰিব পাৰিব মহল্লাৰ বা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয় কোনো পধ্যে মহল্লাৰ বা ৰাস্তাৰ কাষত কুৰবানী নকৰিব এনে কাৰ্যই মানুহৰ বাবে অসুবিধা সৃষ্টি কৰিব পাৰে অন্য ধৰ্মৰ মানুহৰ বাবে বিপদ হ'ব পাৰে অন্য ধৰ্মৰ মানুহে বেয়া পাব পাৰে অসুবিধা হ'ব পাৰে তেওঁলোকৰ ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক বুলি কোৱা হৈছে এই কথা উল্লেখ কৰিছে বৰ্তমান এডভাইজাৰীখনত সমান্তৰালকৈ সকলোৱে যাতে কেৱল নিৰ্ধাৰিত স্থানবোৰতহে কুৰবানী কৰে এই কথা মনত ৰাখিব লাগিব এইবোৰ নীতি নিয়ম এইবোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে নিৰ্দেশনা অমান্য কোনেও নকৰিব সোশ্যাল মিডিয়াত কোনেও নিদিব কুৰবানীৰ ফটো বা ভিডিঅ' শ্বেয়াৰ কৰিলে তেওঁৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা বান্ধি দিয়া হৈছে কোনেও যাতে নিদিয়ে কুৰবানীৰ ফটো ভিডিঅ' পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ বাবে আবেদন জনোৱা হৈছে সকলোৱে যিমান পাৰে কুৰবানীৰ পাছত সেই ঠাইডোখৰ পৰিষ্কাৰ কৰি চলক নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো এটা শেহতীয়া